हेलो फ्रेंड्स वेलकम बैक टू आवर चैनल आसामिज टेक। सो बंधुসকল আজি মই ভিডিওটো এনেকে বনাই আছো কিয়নো বন্ধুসকল কি কম এটো পিছত কৈ আছো। তো মেইন কথা হৈছে বন্ধুসকল আপোনালোকে জানে যে আমাৰ অসমৰ এজন জনপ্ৰিয় ইউটিউবাৰ ডিম্পু দা আৰু তেও কৈছে যে ৰামৰ দুইটা পুত্ৰ আছিল, এটা হৈছে কুশ আৰু এটা হৈছে খুশ। না 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 খুশ নহয়, কিবা আছে পাহৰি গৈছিলো। কিন্তু আপোনালোকে এটা কথা জানেনে, ডিম্পু দাই যে এই ভিডিওটো বনাইছে, বনোৱাৰ পিছত এই ভিডিওৰ জৰিয়তে এতিয়া ভিডিওটো প্ৰাইভেট কৰি দিছে, কিন্তু সেই ভিডিওৰ জৰিয়তে অসমৰ বহুত মানুহে বহুত টকা ইনকাম কৰিছে সেই ভিডিওটোৰ জৰিয়তে। আপোনালোকে জানেনে? আৰু কেনেকৈ পাৰি এইটো সম্ভৱ, কেনেকৈ সম্ভৱ আৰু কিহৰ কাৰণে বেলেগেও টকা ইনকাম কৰিব পাৰে একটা মানুহৰ কাৰণে। আৰু এটা কথা মনত ৰাখিব, কোনোবা এজন যদি ভাইৰেল হৈ গৈছে, কোনোবা যদি ভিডিঅ' বহুত মানুহে চায়, আজিকালি বৰ্তমান সময়ত ডিম্পু দাৰ ফ্ৰেণ্ড ফলোয়িং বহুত আছে, ঠিক আছে। আৰু এনে কিছুমান মানুহ আছে যে কোনোবাই যদি অকণমান কিবা এটা ভুল কৰিছে আৰু সেইটো ভিডিঅ' লৈ বা সেইটো কথা লৈ পেলাই তাক খুচৰি ফুৰা আৰু বহুত কিবা কিবি কৰা, মানে এনেকৈ ট্ৰল কৰা মানুহ আজিকালি বহুতেই আছে। যে এনেকুৱা কিছুমানে বিচাৰি থাকে যে কাৰোবাৰ যদি অকণমান সৰু সুৰা ভুল হৈছে আৰু সেইটো লৈ পেলাই এটা বহুত ডাঙৰ এটা কিবা বনাই দিওঁ। তো তেনেকৈ ভাবি পেলাই বহুতেই ভাবি থাকে আৰু কিছুমান মানুহে এনেকৈ চাই থাকে যে কেতিয়াবা কোনে কি ভুল কৰে যাতে তাক কিবা ক'ব পাৰি। তো মোৰ কথা এইটো নহয়, মই কাৰোবাক ট্ৰল কৰা নাই, কাৰোবাৰ কাৰণে মই বেয়াকৈ কোৱা নাই, কিন্তু মই এটা কথা ক'ব বিচাৰিছোঁ যে একটা মানুহৰ কাৰণে বহুত টকা ইনকাম কৰিব পাৰে ইউটিউবৰ পৰা। তো কিহৰ কাৰণে কৈ আছোঁ, ভিডিঅ'টো প্ৰথমৰ পৰা শেহলৈকে চাব, তেতিয়া আপোনালোকে ভালকৈ বুজি পাব আৰু কি কৈ আছোঁ, কিহৰ কাৰণে কৈ আছোঁ, ভিডিঅ'টো সম্পূৰ্ণকৈ চালে আপোনালোকে বুজি পাব, ঠিক আছে। তো বন্ধুসকল তেতিয়াহ'লে বলক ভিডিঅ'টো দেৰি নকৰাকৈ আৰম্ভ কৰোঁ। তো বন্ধুসকল প্ৰথম কথা হৈছে, আপোনালোকে জানে যে অসমৰ এজন জনপ্ৰিয় ইউটিউবাৰ, তেওঁ যিটো ভিডিঅ' বনাইছিলে মাজতে কেইদিনমান আগত, বৰ্তমান সময়ত ৰাম মন্দিৰৰ কাৰণে বহুত চৰ্চা চলি আছে আৰু ৰাম মন্দিৰ অলৰেডি প্ৰতিষ্ঠা হৈ গৈছে। কিন্তু আৰু ৰাম মন্দিৰৰ বা ৰামৰ ওপৰত এটা ভিডিঅ' বনাইছিলে যে কিবা এটা হিষ্ট্ৰীৰ কথা কৈছিলে, যে ক'ৰ পৰা কি হৈছে, ৰাম কোন হয়, এনেকুৱা কিবা কিবি অকণ কথা কৈছে। মই ইমান ভিডিঅ'টো চোৱা নাই, যেতিয়া নেকি এনেকুৱা মই যেতিয়া ইউটিউব ফেচবুক যেতিয়া খুলিছিলোঁ তেতিয়া মানে খালি ডিম্পু দাক ট্ৰল কৰা ভিডিঅ', বহুত বেলেগ বেলেগ চেনেলত এনেকুৱা ভিডিঅ' এনেকৈ চলি আছিলে। তো মই যেতিয়া নেকি মই ভিডিঅ'টো চাইছোঁ, তাৰপিছত মই সেই ভিডিঅ'খিনি চাই পেলাই কিছুমান কথা গম পাইছোঁ আৰু আজি এই ভিডিঅ'টো আপুনি গম পাব। তো প্ৰথম কথা হৈছে চাওক, মানুহে কাক কেনেকৈ তলত পেলাব পাৰি সেইটো প্ৰথম চেষ্টা। দুই নম্বৰ হৈছে কাৰোবাক যদি কোনোবা ভুল হৈছে তেতিয়াহ'লে কোনো ভালকৈ শুধৰাই দিয়া এনেকুৱা মানুহ বহুত কম পাব, ঠিক আছে। বৰ্তমান সময়ত মানুহৰ খালি টকা লাগে, ঠিক আছে। কেনেকৈ টকা ইনকাম কৰিব পাৰি, কেনেকৈ পইচা কামাব পাৰি। আৰু ইউটিউব এটা ছ'চিয়েল মিডিয়া এনেকুৱা প্লেটফৰ্ম য'ত নেকি আপোনালোকে যিমান ভিউজ আপোনালোকে বহাব পাৰিব সিমানেই আপোনালোকে পইচা পাব। ছেম তেনেকৈ ডিম্পু দাই এটা ভিডিঅ' বনাইছিলে য'ত নেকি অকণমান হয়তো ভুল কৈছে, মই ইমান হিষ্ট্ৰী নাজানো, কিন্তু মই নাজানো কিমান ভুল কিমান সত্য, কিন্তু সেইটো ভিডিঅ' লৈ মানুহে ট্ৰল কৰিছে। ইয়াত এতিয়া সিহঁতে যদি এনেকুৱা কিছুমান চেনেল আছে য'ত নেকি একটা ভিডিঅ' 3-4 দিন পিছত মাত্ৰ 2K 3K 5K 20 50K ভিউজ আহিছিলে, কিন্তু সেই ভিডিঅ'টো যেতিয়া বনাই দিছে ন, তেতিয়া সেই মাহটোৰ সেই চেনেলত বা সেই ভিডিঅ'টোত 100K 120K 200Kও প্লাছ ভিউজ গৈছে। তেতিয়াহ'লে আপুনি ভাবক, যদি 3K ভিউজত মানে 3000 ভিউজত যদি $1কে দিয়ে, যিটো মানুহৰ 2-3 দিন ভিডিঅ' আপলোড কৰি দিছে, 2-3 দিন হৈ গ'ল, তথাপিও সেই ভিডিঅ'ত 3K 4K 5K মাত্ৰ ভিউজ আহিছিলে, কিন্তু সেই ভিডিঅ'টো বনাই দিয়াৰ পিছত 2 দিনৰ ভিতৰত 100K 200K প্লাছ ভিউজ পাইছে। তেতিয়াহ'লে আপোনালোকে ভাবক, যদি 3K ভিউজ পোৱাৰ পিছত যদি $1 দিয়ে, তেতিয়াহ'লে সেই মাহটো সেই ভিডিঅ' যদি 200K প্লাছ ভিউজ গৈছে, 100K প্লাছকৈ ভিউজ গৈছে, তেতিয়াহ'লে আপোনালোকে সেইখিনি কেলকুলেশ্যন কৰি চাওক। তেতিয়াহ'লে মানুহটোৱে সেই ইমান দিন ভিডিঅ' বনোৱাৰ পিছত 3-4K ভিউজ পাইছিলে, কিন্তু একটা ভিডিঅ'ৰ পৰা কিমান টকা ইনকাম কৰিব পাৰে। একটা ভিডিঅ'ত যদি আপুনি 3K ভিউজ অহাৰ পিছত $1 পাইছিলে, তো তাৰ একটা ভিডিঅ'ত 100-200K প্লাছ ভিউজ গৈছে, সেই ভিডিঅ'টোৰ পৰা কিমান টকা ইনকাম কৰিব পাৰে। চ' সেইটো কাৰণে সিহঁতক এটা কণ্টেণ্টো ওলাই গৈছে আৰু তাক ট্ৰল কৰাও হৈছে। তো তেনেকৈ মানুহে সেইটো চান্সত কিছুমান মানুহ ভাইৰেল হৈ যাব পাৰে, ঠিক আছে। বহুতৰ এনেকৈ ভিডিঅ' ভাইৰেল হৈ পৰিব পাৰে। তো কথা এইটো নহয়, মেইন কথা হৈছে সবে ভিউজৰ কাৰণে বা বহুত সবে পইচাৰ কাৰণে আহে, চব ভিউজ বিচাৰে, কিন্তু এনেকুৱা নহয় যে বেলেগক ট্ৰল কৰি পেলাই আপুনি এনেকৈ ভিউজ চপাই পেলাই বহুত টকা ইনকাম কৰিব বিচাৰে। তো এইটো এটা বহুত বেয়া কথা, ঠিক আছে। কিন্তু মই কথা এইটোৱে ক'ব বিচাৰিছোঁ যে কাৰোবাৰ কিবা ভুল হৈ গ'লে শুধৰাই দিয়াটো উচিত আৰু মানুহৰ ভিউজ অনাৰ কাৰণে
আৰু সেই ভিউজৰ থ্ৰুদি পইচা বেছি ইনকাম কৰিবৰ কাৰণে এনেকৈ ডাইৰেক্টলি কাৰোবাক এনে একো ক'ব নালাগে, ঠিক আছে। আৰু সেই ভিডিঅ'টোৰ জৰিয়তে মানুহে হাজাৰ হাজাৰ ভিউজ ছপাইছে নিজৰ ভিডিঅ'টোত, কিন্তু ডিম্পু দাই ইমান ভিউজ পোৱাৰ পিছত, ইমান ভিডিঅ'টো মানুহে চোৱাৰ পিছত সেই ভিডিঅ' প্ৰাইভেট কৰিছে, তেওঁৰ কিমান লছ হ'ব পাৰে। লছৰ কোনো কথা নহয়, মানুহে তো নিজকে অকণমান ভুল হৈছে বুলি গম পাইছে বুলি ভিডিঅ'টো হয়তো প্ৰাইভেট কৰিছে, মই নাজানো। মেইন কথা হৈছে চান্স এনেকা মানুহক ট্ৰল কৰি পেলাই, মানুহক কিবা কথা শুনাই পেলাই নিজে ভিউজ আনি চেনেল গ্ৰ' কৰাৰ কথা বাদ দিয়ক। এনেকৈ হ'লে আপুনি বেছি টিকি থাকিব নোৱাৰে কোনেও, ঠিক আছে। নিজৰ দমত নিজৰ কণ্টেণ্ট ভাল কৰিব লাগিব, নিজে ভাল কাম কৰিব লাগিব, তেতিয়াহে আপোনালোকে ছাকচেছ পাব ইউটিউবত। তো বেলেগে এটা ভিডিঅ' বনাইছে কিমান দিন, একদিনহে মিছা কথা বা কিবা এটা ভুল কথা কৈ ভিডিঅ' বনাইছে, এনেকুৱাতো ভিডিঅ' সদায় বনাই নাথাকে। খালি সদায় সেইটো নাম টান কথা কৈ পেলাই সদায় ভিউজ আনিব বুলি এইটো পচিবল নহয়। তো যিয়ে নহওক বন্ধুসকল, একটা কথা চাওক, ডিম্পু দাই ভালে কৰিছে, বহুতৰ ভিডিঅ'ত ভিউজ নাহে, কিন্তু এই ভিডিঅ'টো বনাই দিয়াৰ পিছত বহুতে ভিউজ পাই গৈছে, চেনেল গ্ৰ' হৈছে, কিবা কিবি। কিন্তু এনেকুৱা নহয়, নিজৰ দমত চেনেল ক্ৰিয়েট কৰক, নিজে ভাল ভাল কণ্টেণ্ট দিব ট্ৰাই কৰক, আপোনালোকৰ ভিডিঅ'ত ভিউজ আহিব। মোৰ ভিডিঅ' বাদ দিয়ক, আপোনালোকে চেষ্টা কৰক, আপোনালোকে টাইম দিয়ক, আপোনালোকে একদিন ছাকচেছ পাব। চ' বন্ধুসকল, আজিলৈ ইমান লগ পাম অন্য এটা ভিডিঅ'ত। তেতিয়ালৈকে ভালে থাকক, সুস্থ থাকক। জয় অসম, জয় ভাৰত।